আমাৰ কেতিয়াবা আমি 8 ঘণ্টা পঢ়িও যদি আমি ফ'কাছ কৰি নপঢ়োঁ তেন্তে আমাৰ একো তাৰপৰা সুবিধা লাভ নহ'ব। তো তেন্তে সেইটোৱে ক'ব বিচাৰোঁ যে মেটাৰ অফ আৱাৰ্ছ ডাজ নট মেটাৰ, আপোনাৰ কোৱালিটিটোহে মেটাৰ কৰে। কিছুমান সমস্যা আছে আমাৰ বাগানত, যিহেতু মাক দেউতাক বাগানৰ কাৰণে যাবলগীয়া হয় একদম ৰাতিপুৱাই। তাৰ মাজতে মানে এতিয়া মোৰ নিচিনা ছোৱালী যোনটো কষ্ট কৰিছে, বোলে কেতিয়াবা কচুকে বুটলি আনিলোঁ, কেতিয়াবা ঢেকীয়াই আনিলোঁ, সেইবিলাকে খায় আৰু আমি যি মানে নৰ্মেল আৰু। নমস্কাৰ, মই মনজিত, আপোনাৰ হোষ্ট। আৰু আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। আজি APSCত উত্তীৰ্ণ হোৱা কিৰণ কৰ্মী বাইদেউৰ লগত মই কথোপকথন কৰিম, অলপ বাৰ্তালাপ কৰিম। চ' প্ৰথমতে পৰিচয় বাইদেউৰ পৰা অকণমান জানি লওঁ। আৰু মই আজি উপস্থিত হৈছোঁ বাইদেউৰ ঘৰত। বাইদেউ প্ৰথমতে নমস্কাৰ, মোৰ ইউটিউব চেনেল আৰু মনজিত ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে কিৰণ বাইদেউ, আপোনাৰ পৰিচয়টো আৰু আপোনাৰ অকণমান ঠাইৰ এড্ৰেছটো আপুনি জনাই দিব। মোৰ নাম শ্ৰীমতী কিৰণ কুৰ্মী, মই নাহৰতলী চাহ বাগিচাৰ নিবাসী। মোৰ জন্ম ইয়াতে, আৰু মোৰ দেউতা তেওঁ এখন শিক্ষক আছে LP স্কুলৰ, মা হাউচৱাইফ, আৰু দাদা আপোনাৰ খুমটাই বাগানত লেবাৰ ৱেলফেয়াৰ অফিচাৰ হিচাপে কৰ্মৰত। আৰু আজি মই এই যোনটো APSC এক্সাম পতা হৈছিল, তেওঁৰ সেইটো APSCৰ ফলাফল যিটো দিয়া হৈছে, মই তাতে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে ৰেংক 80 পাবলৈ সক্ষম হৈছোঁ। আচ্ছা, তো হয়, প্ৰথমতে আপোনাক বহুত কংগ্ৰেচুলেশ্যন। আৰু বিশেষকৈ মই আপোনাৰ এই যি আপুনি ৰিজাল্ট কৰিলে তাৰ কাৰণে বহুতেই ভাল লাগিছে। মই যেতিয়া চালোঁ, একচুৱেলি আপোনাৰ ৰিজাল্ট মই ফেচবুকত পাইছিলোঁ, আৰু আপোনাৰ ওচৰলৈ আহিলোঁ যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ আদৰ্শস্বৰূপ আপোনালোক এতিয়া এনেকুৱা এটা APSC বা SCS এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কেনেকৈ চলাব লাগে আমাৰ বহুতে নাজানে, নহয় জানো? আৰু বহুতে ভাবে যে পঢ়াৰ পৰিৱেশটো কেনেকুৱা হ'ব লাগে, কি কথা। এতিয়া ৰাইজে হয়তো দেখিছে মোৰ বেকগ্ৰাউণ্ড যোনটো পিছফালে আপোনাৰ ঘৰটো দেখিছে, এইটো কোনো মানে গাঁৱৰ পৰিৱেশ নহয় বা টাউনৰ পৰিৱেশ, ডাঙৰ অট্টালিকা নহয়। এইটো হৈ গ'ল বাগানৰ এটা পৰিৱেশ হয়, আৰু বাগানৰ এটা কোৱাৰ্টাৰ হয়। আৰু এই বাগানৰ কোৱাৰ্টাৰৰ পৰাই কিৰণ বাইদেৱে কেনেকৈ প্ৰস্তুতি চলাইছিলে, কি কৰিছিলে, তো আমি সেইবিলাকৰ বিষয়ে অকণমান কথা পাতিম। তো বাইদেউ, অকণমান আপোনাৰ জাৰ্ণিৰ বিষয়ে ক'ব। আপোনাৰ পঢ়া মানে কেতিয়াৰ পৰা আপুনি মানে ক্লাছ APSCৰ বিষয়ে প্ৰস্তুতি কেতিয়াৰ পৰা চলাইছিল? মই 2019 চনৰ পৰা APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ। তেতিয়া মই এইটো বিষয়বস্তু মোৰ কাৰণে বহুতো নতুন আছিল, তো সেইকাৰণে মই ইউটিউবৰ পৰা সহায় লৈছিলোঁ। আৰু তেতিয়াই আপোনাৰ যোনটো অসম চৰকাৰৰ ফালৰ পৰা এটা আমাৰ T-ট্ৰাইব কমিউনিটিৰ কাৰণে যোনটো কোচিং দিয়া হৈছিল 3 মহীয়া, সেই কোচিঙত মই কৰিছিলোঁ, যোনটো গুৱাহাটীত হৈছিলে। তো সেই কোচিংটোৱে মোৰ কাৰণে এটা ষ্টাৰ্টিং জাৰ্ণি হ'ল, য'ৰ পৰা নেকি মই বস্তুখিনি কি হয় কেনেকৈ পঢ়িব লাগে, কিদৰে কিতাপখিনি কিনিব লাগিব, মোৰ সেই আইডিয়াখিনি সেই কোচিঙৰ পৰা আহিলে। তাৰপাছত 2021 চনৰ মই APSC দিছিলোঁ, তাতে মই ইণ্টাৰভিউলৈকে গৈছিলোঁ, কিন্তু তেতিয়া মোৰ ক্লিয়াৰ হোৱা নাছিল। আৰু নেক্সট ইয়েৰ আকৌ মই দিছিলোঁ, তেতিয়া মোৰ আকৌ ইণ্টাৰভিউ ষ্টেজত মই থাকিবলগীয়া হৈ গৈছিলোঁ। এইটো থাৰ্ড আপোনাৰ? হয়তো এইটো মোৰ থাৰ্ড এটেম্প্ট আৰু থাৰ্ড ইণ্টাৰভিউ আছিল। অ'কে, তো একচুৱেলি বহুত ল'ৰা ছোৱালীয়ে নাজানে APSC কোৰ্চ মানে কেনেকুৱা ধৰণে প্ৰস্তুতি চলাব লাগে, বা হাই ছেকেণ্ডেৰী কৰাৰ পিছত নে ডিগ্ৰী কৰাৰ পিছত কৰিব লাগে নে কি কথা, তাৰ বিষয়ে অকণমান জনাবচোন। আমি চিভিল ছাৰ্ভিচ এক্সাম যিহেতু দিওঁ, তাৰ কাৰণে আমাৰ ক্ৰাইটেৰিয়া হয় আমি 21 ইয়াৰ্ছ হ'ব লাগিব, আৰু আমাৰ এটা গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব। যিকোনো গ্ৰেজুৱেট ডিগ্ৰী হয়, আপোনাৰ আৰ্টছ, কমাৰ্চ বা ছায়েন্স যিকোনো ডিগ্ৰী হ'লে হয়। আৰু ষ্টাৰ্টিং এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইখিনি, তাৰপিছত বাকী প্ৰিপেৰেশ্যনখিনি আমি আগবঢ়াই নিব লাগে। কিৰণ বাইদেউ, আপোনাৰ আমাৰ বহুত ল'ৰা ছোৱালী চাহ জনজাতীয় মানে এতিয়া ল'ৰা ছোৱালীৰ বেকগ্ৰাউণ্ডৰ পৰা আপুনি যিহেতু ভাল এটা ৰিজাল্ট কৰিছে, আমাৰ বহুতেই গৌৰৱৰ কথা। তো মই সেইকাৰণে আজি আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰা অকণমান শিক্ষা ল'বলৈ, অকণমান এডভাইচ ল'বলৈ, বা আমাৰ উঠি অহা নৱপ্ৰজন্মক অকণমান মই এটা আদৰ্শ ৰাস্তা এটা দেখুৱাবলৈ আহিছোঁ, যাতে তেওঁলোকেও সাহস কৰক, নহয় জানো? এই যে বাগানৰ লাইনৰ পৰা
এই পঢ়াৰ পৰিৱেশটো ইমান ধুনীয়া পঢ়া মানে আপুনি এটা ৰিজাল্ট কৰিলে এই পৰিৱেশ বহুতে ভাবে যে পৰিৱেশ নাথাকে বাগানৰ মাজত মানে লাইনত তো তাৰ বিষয়ে কি ক'ব মই যিহেতু ইয়াত বাগানৰে ছোৱালী হয় কিছুমান ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন মই কৰিবলগীয়া হৈছিল সেই যোনটো আমি টাউনত থাকি এই পৰিৱেশটো ইয়াত নাপাওঁ কিন্তু আমি নিজে যদি ডিটাৰমিণ্ড হওঁ যে আমি এইখিনি যদি ক্লিয়াৰ কৰিবই লাগিব তেতিয়া আমি সেইখিনি মানে প্ৰব্লেমখিনি আঁতৰাই আমি ফ'কাছ হ'ব লাগিব আৰু কম্প্ৰমাইজ আছে কষ্ট আছে যিহেতু APSC নিচিনা এটা ছাৰ্ভিচ সেইটো ইজিলি আমি ল'ব নোৱাৰোঁ তো কষ্ট যথেষ্ট আছে আৰু যোনখিনি প্ৰব্লেম আৰু পৰিৱেশৰ কথা কৈছে সেইখিনি আমি নিজেই এডজাষ্ট কৰি ইয়াত পঢ়িব পাৰোঁ আৰু মোৰ নিচিনা ছোৱালী যদি ক্লিয়াৰ কৰিব পাৰিছে আন আৰু বাগিচাৰ ছোৱালী পাৰিব আমাৰ যি উঠি অহা নৱপ্ৰজন্ম তেওঁলোকক কেনেকুৱাকৈ যদি তেওঁলোকে প্ৰস্তুতি কৰিব বিচাৰে তো কেনেকুৱা ধৰণে আপুনি পঢ়িছিলে তাৰ বিষয়ে অকণমান জনাবচোন কিমান ঘণ্টা আমি শুনো যে APSC পৰীক্ষাৰ কাৰণে বোলে মানে একদম ঘৰত বন্ধ কৰি পিনে বহুতৰ ফিডবেক পাইছোঁ কিছুমানে ল'ৰা দাড়ি একদম চুলি দীঘল কৰিলৈকে পঢ়িছে মানে তেওঁলোকে ডিষ্ট্ৰেক্ট নহওক তাৰ কাৰণে তেওঁলোকে ঘৰত বহুত সময় মানে নিজকে আবদ্ধ কৰি পিনে পঢ়িছিলে তো আপুনি কিমান ঘণ্টাকৈ পঢ়িছিলে মোৰ প্ৰায় আপোনাৰ 8 to 10 আৱাৰ্ছ মই সদায় দিছিলোঁ আৰু যিহেতু যেতিয়া পৰীক্ষা ওচৰ চাপি আহে তেতিয়া মানে আপোনাৰ 10 ঘণ্টাতকৈ বাঢ়ি যায় আৰু সময়খিনি আৰু মই এইটো ক'ব বিচাৰোঁ যে ঘণ্টাটো মেটাৰ নকৰে আমি যোনটো কোৱালিটি টাইম দিওঁ যিহেতু পঢ়াত আমাৰ কেতিয়াবা আমি 8 ঘণ্টা পঢ়িও যদি আমি ফ'কাছ কৰি নপঢ়োঁ তেন্তে আমাৰ একো তাৰপৰা সুবিধা লাভ নহ'ব তো তেন্তে সেইটোৱে ক'ব বিচাৰোঁ যে মেটাৰ অফ আৱাৰ্ছ ডাজ নট মেটাৰ আপোনাৰ কোৱালিটিটোহে মেটাৰ কৰে তো আপুনি যেনেকৈ APSC এটা বহুত কঠিন পৰীক্ষা তাৰ কাৰণে যথেষ্ট আমি কষ্ট কৰিব লাগিব তাতকৈ আমি 8 ঘণ্টাটো আমি দিবই লাগিব আৰু আপুনি যিহেতু কৈছে যে ৰুমত বন্ধ কৰি পঢ়িব লাগে নেকি নহয় সেইটো একদমেই নহয় কাৰণ যদি এইটো দীঘলীয়া জাৰ্ণি হয় APSC নিচিনা এক্সাম এটা প্ৰায় এটা গোটেইটো বছৰটোৱে লাগি যায় আমি নিজৰ মাইণ্ডটোক ৰিফ্ৰেছ কৰিব লাগিব মাজে সময়ে ব্ৰেক এটা ল'ব লাগিব আপুনি মাহত বা সপ্তাহতে লওক কিন্তু এইটো হয় যে সেই ব্ৰেকটো দীঘলীয়া হ'ব নালাগে কাৰণ আমাৰ ডিষ্ট্ৰেকশ্যন আহিব তাৰ মাজতে কিছুমান চেলিব্ৰেশ্যনো হ'ব ঘৰত কিন্তু আমাৰ নিজৰ যোনটো এইম হয় সেই লক্ষ্যটো আমি সদায় মনত থ'ব লাগিব আৰু ৰিফ্ৰেছমেণ্টৰ কাৰণে আপুনি কেতিয়াবা পৰিয়ালবৰ্গৰ লগত কথা পাতিব পাৰে বা কাৰোবাৰ লগত ফোনত হ'লেও অলপ সময় নিজৰ জাৰ্ণিটো শ্বেয়াৰ কৰিব পাৰে যদি প্ৰব্লেমছ আছে সেইখিনি ডিছকাছ কৰিব পাৰে আৰু মই ভাবোঁ মেডিটেশ্যন আৰু যিকোনো এটা ফিজিকেল এক্টিভিটি যেনেকৈ কয় আপুনি য়োগা বা এক্সাৰচাইজ এইখিনি মানে ষ্টুডেণ্ট হিচাপে কৰিলে বহুত ভাল হয় তো মনৰ মানে যিখিনি আপোনাৰ বুজা থাকে অলপ হেৰি হৈ যায় মানে অলপ পাতল হয় আৰু অকল পঢ়া ক'লে নন ষ্টপ পঢ়াটো মানে আমি বহুতো কেতিয়াবা দেখোঁ যে বেছিকৈ পঢ়িলেও মানুহ অলপ ডাইভাৰ্ট হৈ যায় ন তো সেইটো কাৰণে মানে পঢ়াৰ লগে লগে আপোনাৰ এই য়োগা চিগা কৰিলে আপোনাৰ অলপ ভাল আৰু তো এই বাগানৰ পৰিৱেশত মানুহবিলাকৰ মানে ৰুটিনটো অলপ বেলেগ তো ইয়াত আপুনি কেনেকৈ সময় মিলাইছিলে কোনটো টাইমত আপুনি পঢ়িছিলে মই সদায় ৰাতিপুৱা সোনকালে উঠি পঢ়োঁ মই ৰাতি বেছি দেৰিলৈকে নপঢ়োঁ মই আপোনাৰ 5:30 পৰা 6টাৰ মাজত উঠি যাওঁ আৰু মোৰ উঠাৰ পাছত ফ্ৰেছ হৈ মই পঢ়া টেবুলত বহি যাওঁ তেনেকৈ মাজে সময়ে অলপ 2 ঘণ্টা 1 ঘণ্টাৰ মাজত ব্ৰেক লওঁ আৰু তেনেকৈ মোৰ 10:30 to 11টালৈকে মই সামৰি লওঁ যিহেতু আমাৰ টোপনিটো খুবেই জৰুৰী দৰকাৰ তো আমি 7 ঘণ্টা বা 8 ঘণ্টা সদায় শুবই লাগিব কাৰণ আমাৰ মাইণ্ডটো ৰিলেক্স হ'ব লাগিব আপোনাৰ এই APSC কোচিং কৰিবলৈ আপোনাৰ মানে ইনস্পায়াৰ কাৰোবাৰ পৰা হৈছিলে নে আপুনি কেনেকৈ এইটো বিষয়বস্তু আপুনি এইটো দিশত আগবাঢ়ি আহিলে মানে আপুনি সৰুৰ পৰাই ভাবি আছিলে নে মই এনেকুৱা এটা বিষয়ৰ ওপৰত পঢ়িম বা ফিউচাৰত মই এটা এনেকুৱা চাকৰিৰ কাৰণে এপ্লাই কৰিম বা এইটো বিষয় APSC কেনেকৈ চিলেক্ট কৰিলে আপুনি মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত যেতিয়া মাষ্টাৰ্ছ কৰি আছিলোঁ তেতিয়া মোৰ লগৰখিনিয়ে এই এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিল তো মই তেতিয়া তাৰ আগৰলৈকে মই APSC ইমান জনা নাছিলোঁ শুনিছিলোঁ কিন্তু এইটো এটা ধাৰণা আছিলে মনত যে মোৰ এই কোচিং ল'বই লাগিব এনেকুৱা ফৰ্মেল কোচিং যোনটো আপোনাৰ প্ৰাইভেট ইনষ্টিটিউটত লাগে যিহেতু আমাৰ আৰ্থিক অৱস্থা ইমান ভাল নাছিল তো মোৰ সেই কোচিং লোৱাৰ সুবিধাটো মই কেতিয়াও ল'ব পৰা নাছিলোঁ
তেতিয়া লগৰখিনিৰ লগত যেতিয়া কথা বতৰা পাতিলোঁ তেওঁলোকে ক'লে যে নহয় ছেল্ফ প্ৰিপেৰেশ্যনৰ পৰাও পাৰি হয় মোৰ তেতিয়া মই নিজৰ ডিচিজন এটা ল'লোঁ যে প্ৰিমিয়াৰ ছাৰ্ভিচ যোনটো APSC হয় এইটোত মই এটা ট্ৰাই কৰি চাওঁ আৰু তেতিয়াৰ পৰাই মই লাগি আছিলোঁ আচ্ছা আপুনি যেতিয়া 2019ত চাগে আপুনি কোচিং কৰিছিলে গুৱাহাটীত হয় 3 মহীয়া যোনটো চৰকাৰৰ ফালৰ পৰা আপোনাৰ ফ্ৰী কোচিং আছিলে এইটো মই ভাবোঁ এইটো সুবিধা মানে এইটোৰ পৰা আপুনি অকণ বেছি সাহস পালে নহয় হয় হয় এটা মই যোনটো কয় আপোনাৰ বুষ্ট এটা কয় বুষ্ট এটা পাইছিলোঁ আৰু সাহস এটা পাইছিলোঁ যে এইটো ইম্পচিবল কাম নহয় ইয়াত আমাৰ কষ্ট লাগিব আৰু নিশ্চয় মই এদিন ছাকচেছ হ'ম হয় তো ইয়াৰ মাজতে মই জানিব বিচাৰোঁ আমাৰ পৰিয়ালবৰ্গত যিহেতু আপুনি ক'লে আপোনাৰ দেউতাও হয়তো 2 বছৰ হ'ল তেওঁ পৃথিৱীত নাই তো ইয়াৰ মাজতো আপুনি পৰীক্ষাৰ প্ৰস্তুতি চলাইছিলে নহয় জানো তো এটা বহুত মানে জাৰ্ণিটো বহুত অকণ কষ্টকৰ জাৰ্ণি তাৰ মাজতো আপুনি আজি মানে মন থাকিলেই মানুহে নিশ্চয় এদিন উপনীত হ'ব পাৰিব টাৰ্গেট আপোনাৰ যিহেতু আছিলে তো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এটেম্পত আপুনি আজি 80 নম্বৰ একাউণ্টছ স্থানত অফিচাৰ একাউণ্টছ অফিচাৰ হিচাপে তো এই চিলেকশ্যন মানে এতিয়া বিভিন্ন APSCৰ কি মানে ৰেংকত কেনেকুৱা আপোনাৰ মানে একাউণ্টছ অফিচাৰ যে আপুনি পাইছে পষ্টটো সেইটো ডিচাইড কেনেকৈ হয় প্ৰথমে আমাৰ যোনখিনি আমাৰ টোটেল মাৰ্কছ থাকে মেইনছ আৰু ইণ্টাৰভিউ যোনখিনি এড কৰে সেইটোৰ মতে আমাৰ ছাৰ্ভিচ দিয়া হয় আৰু ফৰ্ম ফিল আপৰ সময়ত আমাৰ প্ৰিফাৰেঞ্চবোৰ দিব লাগে যেনেকৈ আপোনাৰ ACS APS তেনেকৈ মই একাউণ্টছ অফিচাৰটো ACS APSৰ পাছত দিছিলোঁ তো মোৰ নম্বৰ গোটেই টোটেল নম্বৰখিনি কৰাৰ পাছত মোৰ একাউণ্টছ অফিচাৰ হিচাপে মোক দিয়া হৈছে আপুনি মেথছত মানে বহুত এক্সপাৰ্ট চাগে নহয় এভাৰেজ আৰু তেনেকৈ আচ্ছা তো এতিয়া আপুনি কেতিয়া জইনিং কেনেকুৱা এইবিলাক বিষয়ে অকণমান জনাবচোন এতিয়ালৈকে তেনেকৈ একো ইমেইল আৰু নটিফিকেশ্যন অহা নাই ৱেবছাইটত APSC ৱেবছাইটত তেওঁলোকে সোনকালে জনাব তাৰপাছত এপইণ্টমেণ্ট লেটাৰটো দিয়া হ'ব আৰু তাৰপাছত পষ্টিংটো দিয়া হ'ব তো ঘৰত চাগে সকলোৱে হেপী নহয় জানো হয় হয় খুবেই আনন্দিত মোৰ পৰিয়ালবৰ্গ আৰু মোৰ ফেমিলিৰ হেপিনেছ আৰু আনন্দ সেই মুখখিনি দেখি মোৰ নিজৰে ভাল লাগিছে তো আমাৰ মই বিশেষকৈ আজি এইটো ভিডিঅ' বনাইছোঁ মই আমাৰ চাহ জনজাতীয় যিখিনি আমাৰ বহুত পিছপৰা বুলি নকয় জানো আমাক বহুতে পিছপৰা বুলি কয় বহুতে বহুত ধৰণৰ কথা কয় আৰু এই আপোনালোকৰ নিচিনা ব্যক্তিয়ে আজি এই সমাজখনক আগবঢ়াই নিবলৈ কিমানখিনি মানে এনাৰ্জি দিছে আৰু আপুনি এটা আদৰ্শ লৈ আহিছে আৰু এনেকুৱা বহুত আছে আমাৰ চাহ জনজাতিৰ আজি ডক্টৰ ইঞ্জিনিয়াৰ ভাল ভাল হেৰিত আছে আপোনাৰ তো আৰু কিছুমান কিন্তু আমাৰ বহুত পিছ পৰিও আছে বহুত ঠাইত আমাৰ ল'ৰা ছোৱালীবিলাকে আজিকালি মই প্ৰায় দেখিছোঁ বাগান অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে কম পঢ়ে মানে সেই পঢ়াটো বহুতৰ মানে হেঙাৰ হৈ ৰয় কিছুমান হয়তো ফেমিলি প্ৰব্লেম মেক্সিমাম আমাৰ বাগানত কি হয় মাক দেউতাকে কামলৈ গুচি যায় তো ল'ৰা ছোৱালী স্কুল গৈছে নে নাই এইবিলাকৰ কাৰণে বহুত এটা প্ৰব্লেমটো তেওঁলোকে ভালকৈ মনিটৰ নকৰে তাৰ বিষয়ে অকণমান আপুনি মোক জনাবচোন যিহেতু আপুনি বাগানৰ পৰিৱেশৰ পৰাই ডাঙৰ দীঘল হৈছে কিছুমান সমস্যা আছে আমাৰ বাগানত যিহেতু মাক দেউতাক বাগানৰ কাৰণে যাবলগীয়া হয় একদম ৰাতিপুৱাই তাৰ মাজতে মানে এতিয়া মোৰ নিচিনা ছোৱালী যোনটো কষ্ট কৰিছে আৰু মই ভাবোঁ যে মোতকৈ আগতো আৰু এতিয়া আৰু নতুন প্ৰজন্ম ওলাই আহিছে আৰু ওলাই আহিব আৰু যিহেতু আমাৰ মানে জনগোষ্ঠীটো অলপ পিছপৰা বুলি কয় কিছুমান সুবিধা অসুবিধাৰ কাৰণে কিন্তু মই ভাবোঁ যে যদি আমি কষ্ট কৰোঁ আমি নিশ্চয় আমাৰ জনগোষ্ঠীটোক আগবঢ়াই নিবলৈ পাৰিম আৰু সেই আমাৰ কষ্ট আৰু আমাৰ যোনটো লক্ষ্যটো ষ্ট্ৰং হ'ব লাগিব স্থিৰ কৰিব লাগিব আমি টাৰ্গেট আমাৰ একচুৱেলি সপোন আমি এটা দেখি পিনে সেই দিঠকত পৰিণত কৰিবৰ কাৰণে আমি তাত চেষ্টা কৰিব লাগিব হয়নে আৰু আপুনি এজনী ছোৱালী হিচাপে যিহেতু ল'ৰাতকৈ ছোৱালীৰ প্ৰেছাৰটো বেছি থাকে নহয় জানো এই ভাত ৰন্ধা কিবা কৰা আকৌ স্কুল যোৱা তেনেকুৱাতো আপুনি যিহেতু মই ভাবোঁ অলৰেডি আপোনাৰ দেউতাই যিহেতু স্কুলৰ টিচাৰ কৰিছিলে গতিকে পৰিৱেশ এটা ভাল আগৰ পৰাই আছিলে চাগে মই নহয় জানো সেইটো কাৰণে পঢ়াৰ পৰিৱেশ এটা আপুনি নিশ্চয় পাইছে ঘৰত এটা এনভাইৰমেণ্ট আৰু সেই এনভাইৰমেণ্টটোৱে চাগে যিগৰাকী ব্যক্তি আগবাঢ়ি যাব তেওঁক মানে সেই সৰুৰ পৰা ফাউণ্ডেশ্যন এটা পোৱা যায় মই ভাবোঁ আচ্ছা বাকী আপোনাৰ ঘৰৰ ফেমিলিৰ বিষয়ে আপোনাৰ এতিয়াতো মা আছে দেউতা আছে পঢ়াত মানে কোনে বেছিকৈ উৎসাহ জগাইছিলে বেছিকৈ বুলি ক'বলৈ নোৱাৰিম
মা আৰু দেউতাই দুয়োজনে মানে উৎসাহ দিছিল, যিহেতু তেওঁলোক ইমান পঢ়া লিখা নাছিল, কিন্তু তেওঁলোক সদায় বিচাৰিছিল যে মই কিবা এটা ডাঙৰ এটা কৰোঁ, আৰু তেওঁলোক সদায় উৎসাহ দিছিল। মই যিহেতু দুবাৰকৈ মোৰ ইণ্টাৰভিউ বেয়া হৈছিল, কিন্তু তেওঁলোক মোক সদায় সাহস দিছিল যে তুমি নিশ্চয় এদিন পাৰিবা, আৰু মোৰ কষ্টখিনি যিহেতু তেওঁলোকে গম পাইছিল আৰু দেখিছিল, তেওঁলোকে মোক এনেই ঘৰত কিছু মানে কোনো কাম কৰিব দিয়া নাছিল। তেওঁলোকে কেতিয়াও এইটো প্ৰেছাৰ নহয় যে তুমি কিবা এটা চাকৰি কৰা বাহিৰত বা প্ৰাইভেট এটা চাকৰি ল'বই লাগিব তুমি। তেওঁলোকে কোনো ধৰণে মোক তেনেকুৱা প্ৰেছাৰ দিয়া নাছিল, মোক সদায় ছাপোৰ্ট কৰিছিল, আৰু তুমি কষ্ট কৰি যোৱা, আমি আছোঁ, সেই তেনেকৈ ছাপোৰ্ট, আৰু মই তেওঁলোকৰ পৰাই মটিভেশ্যনটো পাইছিলোঁ। বাকী আপুনি পঢ়াৰ লগতে মনোৰঞ্জনৰ কাৰণে কেনেকুৱা ধৰণৰ কি কৰিছিল? যেনেকৈ কৈছিলে আপুনি য়োগা কৰিছিলে, আৰু কেনেকুৱা ধৰণৰ আপুনি ছাজেষ্ট কৰিব, ধৰক আমাৰ কোনোবাই যদি আগ্ৰহী হয় বা পঢ়াৰ লগতে তেওঁলোকে আৰু কি কৰিব পাৰিব? হয়, মই অলপ ছবি আঁকোঁ মাজে সময়ে। মই ছবি আঁকিছিলোঁ মোৰ যোনটো ফ্ৰী টাইমত, আৰু মোৰ যেতিয়া আপোনাৰ পঢ়িবলৈ মন নাযায়, আৰু মাজে সময়ে মই গান শুনিছিলোঁ। আমাৰ এই উঠি অহা নৱপ্ৰজন্মক আপুনি আপোনাৰ পৰা 2 লাইন আদৰ্শ মানে তেওঁলোকক বাট দেখুৱাবৰ কাৰণে মানে অলপ ক'ব বুলি আমি জানো যে শিক্ষাটো বহুতেই জৰুৰী হয় যিকোনো সমাজক আগবঢ়াই নিবৰ কাৰণে। তো মই যিহেতু নিজৰ কষ্টৰে পঢ়ি মেলি ইমানখিনি আজি সক্ষম হ'বলৈ পাৰিছোঁ, মই অহা আমাৰ যোনটো য়াং জেনেৰেশ্যন নৱপ্ৰজন্মক এইটোৱে ক'ব বিচাৰিছোঁ যে শিক্ষাই এটা আমাৰ মানে ইম্পৰ্টেণ্ট ৱেপন হিচাপে আমি লৈ নিজৰ জনগোষ্ঠীটোক আমি আগবঢ়াই নিব পাৰিম, আৰু যিকোনো পৰীক্ষা, ধৰক আপোনাৰ APSC হওক, বাকী নিট, যিকোনো মেডিকেল এক্সাম, আমি সেইখিনি যদি কষ্ট কৰোঁ আৰু ভালকৈ পঢ়োঁ, আমি নিশ্চয় এদিন সফল হ'ম। তো আপোনাৰ যিহেতু আপোনাৰ এই ছাকচেছ জাৰ্ণিত আপোনাৰ মা দেউতাটো বৰ্তমান নাই, মই মাৰ লগতো অকণমান কথা পাতিব চেষ্টা কৰিম। আৰু আপুনি যিহেতু মই আকৌ আপোনাক এবাৰ বহুত বহুত অভিনন্দন জনাইছোঁ, আৰু আমাৰ যি জনগোষ্ঠীৰ কাৰণে এটা বহুত হেৰি কথা, এইটো আমাৰ গৌৰৱৰ কথা। আপুনি যিহেতু এনেকুৱা APSCত ভাল এটা স্থান পাই পিনে আজি এটা চাকৰি পাবলৈ সক্ষম হৈছে। অকল চাকৰি সেইটোৱে নহয়, কি আমাৰ এটা প্ৰাউড মুমেণ্ট যোনটো হয়, সেইটোৱে গৌৰৱৰ। আপোনাৰ ঘৰৰ চবেই এতিয়া প্ৰাউডলি ক'ব, নহয় জানো? সেইটো এটা গৌৰৱৰ কথা, আৰু সেইটোৱে আমাক মানে জীয়াই থকাৰ এটা উৎসাহ দিয়ে। আৰু এতিয়া মানে অকল আপোনাৰ ফেমিলিয়ে নহয়, এতিয়া মই আহিছোঁ ডিব্ৰুগড়ৰ পৰা, আপোনাৰ গোটেই অসমবাসীয়ে আপোনাৰ কথা জানে, আপোনাক চিনি পাইছে আজি, নহয় জানো? আৰু এইটো মুমেণ্ট আপুনিতো এক্সপেক্ট কৰিছিলে এনেকুৱা এটা মুমেণ্ট আহিব বুলি, যিহেতু APSCত আপুনি পাছ কৰিছে? মই এইটো এটেম্প যোনটো APSC থাৰ্ড এটেম্প হৈছে, মই মানে আশা কৰিছিলোঁ যে এইবাৰ নিশ্চয় মোৰ ওলাই যাব লাগে কিবা এটা পষ্ট লৈ। তাৰপাছত যোনখিনি তাৰপাছত পৰিৱেশ পালোঁ, সেইখিনি মই এক্সপেক্ট কৰা নাছিলোঁ, কাৰণ মোৰ গোটেই ফেমিলি ৰিলেটিভ তেওঁলোক মোতকৈ বেছি আনন্দিত। তেওঁলোকৰ মানে আনন্দৰ মানে মই তাৰ মাজতে মই তেওঁলোকক দেখি মই বেছি হেপ্পী। মই এইটো ক'ব বিচাৰোঁ যে মই নিজেই যিহেতু কষ্ট কৰি APSC নিচিনা এক্সাম এটা ক্লিয়াৰ কৰিলোঁ, যেতিয়া মই নিজে ষ্টাৰ্ট কৰিছিলোঁ, তেনেকৈ মই কিছুমান ডাউটছ আছিলে, মই কাক সুধিম, কাৰণ মই তেতিয়া ভালকৈ চিনি পোৱা নাছিলোঁ মোৰ ছিনিয়ৰ যোনখিনি ক্লিয়াৰ কৰিছে। তাৰপিছত মই এইটোৱে ক'ব বিচাৰোঁ যে কাৰোবাৰ যদি কোনো ধৰণে যদি সমস্যা থাকে, তেওঁলোকৰ যদি কিবা জানিবলগীয়া হয়, মোক তেওঁলোকে নিশ্চয় কণ্টেক্ট কৰিব পাৰে, যোগাযোগ কৰিব পাৰে। মই নিশ্চয় কিবা এটা তেওঁলোকক সহায় কৰিম বুলি মই সদায় আছোঁ। মই আৰু এটা কথা থাকি গৈছিলে, আপুনি ছ'চিয়েল মিডিয়া ইউজ কৰে নে নকৰে? হয়, মই ছ'চিয়েল মিডিয়া ইউজ কৰোঁ। মই যিহেতু আপোনাৰ নম্বৰটো পালোঁ, তেতিয়া মই চাইছোঁ তাত হোৱাটছআপো নাই। হোৱাটছআপ নাই চাগে এইটো নম্বৰ? হয়, মই ছ'চিয়েল মিডিয়া তেনেকৈ হোৱাটছএপটো বন্ধ কৰি থৈছিলোঁ। মোৰ ছ'চিয়েল মিডিয়া ক'বলৈ ফেচবুক একাউণ্টটো আছিল, কিন্তু মই সেইটো বন্ধ কৰিয়ে থৈছিলোঁ। মোৰ এক্সামৰ পাছতহে মই তেনেকৈ ইউজ কৰোঁ। এক্সামৰ মাজৰ সময়খিনি মই প্ৰায় বন্ধ কৰিয়ে থওঁ। তো আপোনাৰ নম্বৰটো মই মোৰ ডেছক্ৰিপশ্যনত দিব পাৰোঁ, যদি কোনোবাই APSC বা তেনেকুৱা ধৰণৰ কোনোবাই যদি হেৰি কৰিব বিচাৰে, তো বা কমেণ্ট কৰিলেও তেওঁক আমি ৰিপ্লাই কৰিবলৈ দি দিম পাৰ্চনেলি, নহয় জানো? তেওঁক বাকী নম্বৰটো নিদিওঁ, নহ'লে আপুনিও হয়তো অকণমান বিৰক্তি অনুভৱ কৰিব, হয়তো বহুতে এনেই ফোন কৰিব। তো কোনোবাই যদি APSCৰ বিষয়ে কেনেকৈ প্ৰস্তুতি চলাব, কি কৰিব, যদি জানিব বিচাৰে, গাইডেঞ্চৰ কাৰণে বাইদেউৰ নম্বৰটো মই আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকক ৰিপ্লাই তেওঁৰ নম্বৰটো দিম। আৰু বাইদেৱে নিজেই কৈছে যে সেইটো তেওঁ সহায়
হাত আগবঢ়াব নহয় জানো বাইদেউ হয় হয় পাইছোঁ আৰু দেখিছে ছ'চিয়েল মিডিয়া আমি আজিকালি এনেকুৱা হ'ল যে ছ'চিয়েল মিডিয়াৰ বিষয়ে অকণমান আমি কথা পাতোঁ দিয়ক যিহেতু ছ'চিয়েল মিডিয়া আজিকালি এনেকুৱা হৈ গ'ল মোবাইল এতিয়া আজিকালি মোবাইলত যেনেকৈ জিঅ'টোৰ কাৰণে আমি নেট পেক লাগে নহয় জানো ছ'চিয়েল মিডিয়া আজিকালি ইমান এডিকশ্যন হৈ গ'ল মোবাইলটো মানে আমি চাগে কিমান সময় ইউজ কৰোঁ মানে হিচাপ নাইকিয়া হৈ গ'ল তো এই পঢ়াৰ সময়ত আপুনি একদম তাৰ পৰা দূৰ আছিলে ছ'চিয়েল মিডিয়াৰ পৰা মই একেবাৰে দূৰ নাছিলোঁ মই যেনেকৈ আপোনাৰ এক্সাম যেতিয়া হৈ থাকে এক্সামখিনি মই দি লৈহে মানে ইউজ কৰোঁ এনেকৈ পঢ়াৰ মাজত যদি ইউজ কৰা হয় কেতিয়াবা ডিষ্ট্ৰেক্ট আমি হৈ যাব পাৰোঁ কাৰণ যিহেতু তাত আমি যেনেকৈ আমাৰ যদি কিবা এটা ফটোৱে দেখোঁ আমাৰ লগৰজনী যদি ফুৰি আছে তেতিয়া নিজৰে এনেকুৱা অনুভৱ হয় যে মইতো আমি পঢ়ি আছোঁ ৰুমত আমাৰো তেতিয়া ডিষ্ট্ৰেক্ট হৈ যাব পাৰোঁ সেইকাৰণে মই অলপ সময়ৰ কাৰণে ছ'চিয়েল মিডিয়া বন্ধ কৰি থৈছোঁ সেইটো নিজৰ ওপৰত কথা তো আমাৰ ছ'চিয়েল মিডিয়া আজিকালি ইমান মানুহে ইউজ কৰে সৰু বাচ্ছাৰ পৰা মোৰো এটা ল'ৰা আছে 3 বছৰ হৈছে মানে খোৱা সময়ত হওক বা খেলা সময়ত কিছুমান সময়ত মানে তেওঁ ভিডিঅ' চাব লাগে খোৱা সময়ত তেওঁ ভিডিঅ' চাবই লাগে তেনেকুৱা ধৰণৰ হৈ গৈছে তাৰ বিষয়ে আপুনি কি আপোনাৰ মতামত কি মানে ছ'চিয়েল মিডিয়া যে আজিকালি ইমান মানুহে সোমাই পৰিছে আজিকালি মোবাইল নহ'লে মানুহে ভাত নোখোৱাকৈ থাকি যাব চাগে গোটেই দিনটো কিন্তু ইণ্টাৰনেট বা হেৰি নোহোৱাকৈ থাকিব নোৱাৰে মোবাইল আজিকালি যিহেতু বহুতেই বেছি ব্যৱহাৰ কৰা হৈছে প্ৰায় যিটো দেখোঁ আমাৰ সৰু ল'ৰা ছোৱালীখিনিও বহুত বেছি এডিক্টেড হৈ গৈছে যেনেকৈ আপুনি কৈছে তেওঁলোকে মোবাইল নহ'লে ভাত নাখায় সেইটো এটা কণ্ট্ৰল হ'ব লাগিব কাৰণ সেইটো যিহেতু এটা গেজেট হয় এনেকুৱা হ'ব নালাগিব যে গেজেট এটাই মানুহক কণ্ট্ৰল কৰিছে সেইটোৱে আজিকালি দেখা গৈছে একচুৱেলি আপোনাৰ কিছুমান এনেকুৱা পষ্ট আজিকালিতো AI জেনেৰেট কৰি পিনে মানে এনেকুৱা কিছুমান ফটো বনাইছে যেনেকৈ আমি আগৰ মানুহক মানে এই ডিভাইচবিলাকে গ্ৰাস কৰি গৈছে নহয় জানো আমি নিজৰ কণ্ট্ৰলটো থ'ব লাগিব আৰু এনেকুৱা নহয় যে ছ'চিয়েল মিডিয়া বেয়া হয় বহুতো কথা আমি শিকিব পাৰোঁ তাৰ পৰা এইটো আমাৰ নিজৰ ওপৰত কণ্ট্ৰল এটা থাকিব লাগিব যে আমি কিমান সময় দিছোঁ ছ'চিয়েল মিডিয়াই যাতে আমাক কণ্ট্ৰল নকৰে আৰু আমাৰ ওপৰত যিকোনো এটা নিগেটিভ ইম্পেক্ট নানে বাইদেউৰ লগত মই কথা পাতিলোঁ বহুতখিনি তেওঁৰ পৰা জানিব পাৰিলোঁ আৰু আজি এই অনুষ্ঠানৰ যোগেদি মই বাইদেউৰ মই মাক আছে যি তেওঁৰ পৰা অকণমান মই কথা জানিবলৈ চেষ্টা কৰিম আৰু যিহেতু তেওঁৰ এই ঠাইডোখৰৰ পৰা মানে এনেকুৱা এটা পৰিৱেশত মাকৰ বা দেউতাকৰ গুৰুত্বপূৰ্ণ এটা ভূমিকা থাকে আৰু সেই ভূমিকা আজি মানে ভালদৰে তেওঁ পালন কৰাৰ কাৰণে আজি বাইদেউৰ ৰিজাল্ট আমাৰ ওচৰত আপোনালোকে পাইছে তো মই বাইদেউৰ মাৰ লগত এবাৰ মই পৰিচয় হ'ব বিচাৰিম আৰু শেষৰবাৰ আপোনালৈ বহুত বহুত অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ কাৰণে এইকেইদিন চাগে খুবেই ব্যস্ত আলহী দুলহীৰ মাজেৰে আৰু আপোনাৰ লগত যোৱাকালি কথা পাতিছিলোঁ আৰু আজি আপোনালোকৰ ঘৰত আহিলোঁ বহুত ভাল লাগিলে বহুত বহুত ধন্যবাদ বাইদেউ এতিয়া কথা পাতিব বিচাৰিছোঁ কিৰণ বাইদেউৰ মাকৰ লগত নমস্কাৰ বাইদেউ নমস্কাৰ এতিয়া আপোনাৰ ছোৱালী যিহেতু হয়তো অভিহিত APSC পৰীক্ষাত ভাল এটা ৰিজাল্ট কৰিছে এইটো খুবেই আনন্দৰ কথা অকল আপোনালোকৰ কাৰণেই নহয় আপোনালোকৰ ঘৰখনৰ কাৰণেই নহয় আমাৰ সমাজৰ কাৰণে গোটেই ছ'চাইটিৰ কাৰণে এটা ভাল ৰিজাল্ট আৰু এটা গৌৰৱৰ কথা নহয় জানো চ' মাক হিচাপে মই আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিম কিৰণ বাইদেউলৈ আপোনালোকে কেনেকুৱা ধৰণৰ মানে বাইদেৱে যিখিনি প্ৰস্তুতি কৰিছিলে তো আপোনাৰ মানে চকুৰ ওচৰত আপোনাৰ ছোৱালীজনী ভাল ৰিজাল্ট কৰিলে তো আপোনাৰ পৰা দুআষাৰ মই জানিব বিচাৰোঁ তাই ভাল কৰিছে মানে তাই নিজৰ কষ্টতে কৰিছে আৰু লগত খালি মই তাইৰ লগত আছোঁ তুমি পঢ়ি থাকা যিমান দিনলৈকে হেৰি নহয় তুমি পৰীক্ষা দিয়ে থাকা সেইখিনি আৰু তাক সহায় কৰিছোঁ আৰু সময়মতে খোৱা বোৱা সেইবোৰ যোগাৰ দিছোঁ তাইৰ যেন পঢ়া টেবুলৰ পৰা উঠি আহিব নালাগে তথাপিতো তাই নিজেও কেতিয়াবা ৰান্ধিব আৰু মই অলপ অসুখীয়া কেতিয়াবা বেমাৰো হ'বলগীয়া হয় তেতিয়া তেওঁৱে আৰু চব কৰে মোকো চাই মেডিকেল নিয়ে আকৌ আনে সেইবোৰ কৰি তাৰ মাজতে আৰু তাই কষ্ট কৰি পঢ়িছে আৰু বিশেষকৈ এটা ডাঙৰ কথা যে এই বাগানৰ নিচিনা এটা পৰিৱেশৰ মাজত এগৰাকী ছোৱালীয়ে ইমান ধুনীয়া এটা ৰিজাল্ট কৰা বহুত ডাঙৰ কথা নহয় জানো আমাৰ কাৰণে বহুত ডাঙৰ কথা এইটো এটা চেলেঞ্জৰ কথা মানে
এইটো পৰিৱেশত ল'ৰা ছোৱালীক পঢ়োৱা কথা তো আপোনালোকে কেনেকুৱা ধৰণে তেওঁক পঢ়াৰ মানে আদৰ্শ দিছিলে এই তাৰ মাজতে এতিয়া আমিতো সেই বাগানৰ লাইনৰ মাজত আছোঁ ন হয় কোনোবাই চাগে পূৰা ভলিউম দি গানো বজাব পূজা বুলি ক'লে ধৰ্মা বুলি ক'লে হয় হাঁহি ফূৰ্তি কৰে কিন্তু আমিতো ক'বলৈ যাওঁ মই কেতিয়াবা যে অলপ লাহেকৈ বজাবি ছোৱালীজনী পঢ়ি আছে কিন্তু তেওঁলোকেতো ক'ত মানিব ক'ত মানিব সেইটোতো তথাপি আৰু তেনেকুৱা মাজতে তাই সময়টো উলিয়াই হেৰি কৰে আৰু পঢ়ায় তো তেওঁ পঢ়া সময়ত আপুনিও তেনেকৈ উজাগৰে কটাবলগীয়া হৈছিলে উজাগৰে কটাবলগীয়া নহয় আৰু লগতে থাকোঁ আৰু লগতে থাকিবলগীয়া হয় থাকিবলগীয়া হয় এইটো তাইক কেতিয়াবা কিবা যোগান দিব হ'লে হয় সেইবোৰ সহায় কৰোঁ হয় বাকী মই জানিব বিচাৰোঁ যে আমাৰ খোৱা বোৱাক লৈ মই বাইদেউৰ লগত কথা পতা নহ'ল মানে ধৰক এনেকুৱা নহয় যে আজিকালি ল'ৰা ছোৱালীয়ে পঢ়িবৰ কাৰণে তেওঁক মানে বিভিন্ন ধৰণৰ আমাৰতো নৰ্মেল ভাত দাইল চব্জি আৰু তেনেকৈ এক্সট্ৰা কিবা খাই পিনে বোলে অকল এনাৰ্জি লৈছে সেইবিলাক নাই আমাৰ এই যি থলুৱা খাদ্য আৰু বোলে কেতিয়াবা কচুকে বুটলি আনিলোঁ কেতিয়াবা ঢেকীয়াই আনিলোঁ সেইবিলাকে খায় আৰু আমি যি মানে নৰ্মেল আৰু তেনেকৈ মাছ মাংস বেছি আমি সিমানকৈ হেৰি নকৰোঁ যিখিনি আৰু আমাৰ বাগানৰ মানুহ গাঁৱৰ মানুহ যি খায় তাকে বেলেগকৈ আৰু বোলে এই ভিটামিনটো দিলোঁ বা আমুকটো সেইবিলাক নাই খোৱা তো এগৰাকী মাক হিচাপে আপুনি আৰু উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী নতুন আহি আছে তেওঁলোকৰ কাৰণে কি আদৰ্শ বা অভিভাৱকসকলৰ কাৰণে যি বাগানৰ আৰু এনেকুৱা বহুত আছে ল'ৰা ছোৱালী যি পঢ়ি আছে তেওঁলোকৰ কাৰণে আপুনি আদৰ্শৱান মাক হয় আজি এই কিৰণ বাইদেউৰ মাক হিচাপে আপুনি তেওঁলোকৰ কাৰণে কি আপুনি এডভাইচ কৰিব বা তেওঁলোকক কি আদৰ্শ দিব বিচাৰে তেওঁলোকৰ মা দেউতাকক প্ৰথমতে হেৰি কৰিব লাগিব তেওঁলোক ভাল হ'লেহে ল'ৰা ছোৱালীকেইটাক আগবঢ়াই নিব পাৰিব আৰু ল'ৰা ছোৱালীও সেইটো হ'ব লাগিব যে মোৰ মা দেউতাই মোক আজি সৰুৰ পৰা তুলি তালি ডাঙৰ কৰিছে পঢ়ি শুনি ময়ো কিবা এটা হ'ম বুলি ল'ৰা ছোৱালীও মানে ভাবিবই অকল মা দেউতাই ভাবিলে নহ'ব এতিয়া মইতো একেবাৰে কম পঢ়া সেই বিষয়ে একো নাজানোৱেই বাৰু ক্লাছ 7লৈকে পঢ়িছিলোঁ আৰু বাগানতে কাম কৰিছিলোঁ আৰু তাৰ বিষয়ে তাক কিতাপৰ বিষয়েতো একোৱেই নাজানো তথাপি তাক উৎসাহ দিছিলোঁ সেইধৰণে আৰু যিখিনি মা দেউতা আছে তেওঁলোকেও সেই হেৰিটো কৰিব লাগে ল'ৰা ছোৱালীক আগবঢ়াই নিব লাগে কিন্তু আমাৰ বাগানত বেছি তেনেকুৱা পৰিৱেশটো নাই সেইকাৰণে মই ক'ব বিচাৰোঁ যে আগলৈ মই যেনেকৈ কৰি আগবঢ়ালোঁ তেনেকৈ যেন সহায় তেনেকৈ চব মা দেউতাই সেইটো বুজিব লাগিব আৰু সেইটো নহয় এতিয়া মই ধৰক এই বাগানৰ স্কুলতে পঢ়িলোঁ কিন্তু তেওঁলোকক আমি মানে বাগানত কাম কৰি ইংলিছ মিডিয়ামত পঢ়াইছোঁ তো সেইখিনি মা দেউতাই ভাবিব লাগিব মা দেউতাও নিজৰ ল'ৰা ছোৱালীৰ কাৰণে সপোন দেখিব চবেই সপোন দেখাটোতো দৰকাৰী সপোন দেখিলে কিবা সাৰ্থক হ'ব তো এই অনুষ্ঠানৰ জৰিয়তে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এগৰাকী আদৰ্শৱান মাক হোৱাৰ কাৰণে আপোনাৰ বহুত বহুত ধন্যবাদ আৰু সমাজক এটা ৰাস্তা দেখাই দিয়াৰ কাৰণে আপোনালোকক আজি হয়তো আজি অসমৰ গোটেই ৰাইজে চিনি পাইছে নহয় জানো আৰু তাৰ কাৰণে আপোনালোকৰ যি চেষ্টা কষ্ট তাৰ আজি ফল এই আপোনালোকৰ আমাৰ আগত আজি আহিছে আৰু মোৰ এই অনুষ্ঠানৰ পৰা মই ৰাইজকো জনাব বিচাৰোঁ আমাৰ উঠি অহা নৱপ্ৰজন্মকো মই এটা আদৰ্শ দিব বিচাৰোঁ যে এই বাইদেৱে যেনেকৈ কষ্ট কৰি পিনে আজি এটা ভাল বিষয়ত APSC নিচিনা এটা ভাল পৰীক্ষা উত্তীৰ্ণ হৈ পিনে এটা চাকৰি পাবলৈ সক্ষম হৈছে তো অকল চাকৰিটোৱে ডাঙৰ কথা নহয় এইটো এটা সমাজৰ কাৰণে এটা গৌৰৱ তেওঁ 3rd টাইম এটেম্প কৰি পিনে 80th পজিশ্যনত তেওঁ যি ৰিজাল্ট আনিছে সেই আমাৰ গৌৰৱ সেইটো এটা তো সেইকাৰণে আমাৰ উঠি অহা নৱপ্ৰজন্মক মই অকণমান এডভাইচ দিবৰ কাৰণে আজি বাইদেউ ওচৰলৈ আহিলোঁ আৰু এটা ভিডিঅ' প্ৰস্তুত কৰি পিনে আপোনালোকক আগলৈ দাঙি ধৰিছোঁ আৰু আপোনালোকে যদি কোনোবা এই বিষয়ত জানিব বিচাৰে তেনেহ'লে কমেণ্টছ কৰিব আৰু বাইদেউ অকণমান আপোনালোকক হেল্প কৰিব বাইদেৱে কৈছে অলৰেডি আৰু আজিৰ ভিডিঅ'টোত মই ইমানে কৈছোঁ বাইদেউ বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ থেংক ইউ